friends, welcome to my YouTube video. আৰু বৰ্তমান আজি যেহেতু মে'ৰ 1 তাৰিখ আৰু সকলোৱে জানে আজি শ্ৰমিক দিৱস আৰু সেইকাৰণে আজি মোৰো অফিচ বন্ধ তো সেয়ে ভাবিলো যেহেতু আজি ঘৰতে আছো এটা ৰেচিপিকে বনাও আৰু সকলোতো বিভিন্ন ধৰণৰ মাছৰ জুতি লৈয়ে থাকে ন আৰু আজি মই ভাবিছো যেহেতু আজি আমাৰ ঘৰত আছে জাপানী কাৱৈ আৰু সেই জাপানী কাৱৈৰে মই আজি বনাম সৰিয়হৰ গ্ৰেভি বনাম আৰু এতিয়া বলকচোন মই কেনেকৈ বনাওঁ আপোনালোকক দেখাম আৰু আপোনালোকে ক'ব কেনেকুৱা হয় ভাল লাগে যদি লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বৰ্তমান বলকচোন মই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই ইয়াতে দেখা পাইছে সৰিয়হ মই তিয়াই থৈ দিছিলোঁ অকণমান টাইমৰ কাৰণে বৰ্তমান ইয়াতে দি দিওঁ বৰ্তমান দিম ইয়াতে পিঁয়াজ মই কাটি থৈ দিছিলোঁ টুকুৰা টুকুৰকৈ এতিয়া ইয়াতে পিঁয়াজ দি দিওঁ কেইটুকুৰমান আৰু ইয়াতে লৈছোঁ আদা আৰু নহৰু কেইফুটমান আৰু ইয়াতে বৰ্তমান এইখিনি ইয়াতে দি দিলোঁ আৰু এইটো হ'ল আমাৰ ঘৰৰ গছত লগা জলকীয়া হয় আৰু যিহেতু এইটো বৰ্তমান ইয়াতে দি দিওঁ আৰু মানে আধা দিয়া ঘৰৰ জলকীয়াটো বহুত জ্বলা হ'ব আধা দি দিয়া দি দিয়া আধা দিয়া বেছি জ্বলা হ'ব ইয়াতে দি দিওঁ চেনি আৰু দিওঁ আধা চামুচ নিমখ আৰু ইয়াতে আপোনালোকে দিব নেমু টেঙা কাৰণ কিয় চেনি আৰু নেমু টেঙা যেতিয়া মিক্স হ'ব পেষ্টটো তেতিয়া মানে কি হয় বেহৰৰ কাৰণে তিতা নালাগে এইখিনি সকলো মনত ৰাখিব আৰু ইয়াতে বৰ্তমান নেমু টেঙা দি দিওঁ নেমু টেঙা বাৰু ইমান সেই চেপিব ভালকৈ মই নোৱাৰোঁ কাৰণ মায়ে চেপি দিব বৰ্তমান নেমু টেঙা চেপি হাতখন জোকাই নিদিব নহ'লে তিতা বেছিকৈ লাগে তো সেইকাৰণে নৰ্মেলি যেনেকৈ চেপে সেনেকৈ চেপি দিব সকলোৱে যেতিয়া ট্ৰাই কৰিব ন তেতিয়া গম পাবই নেমু টেঙাৰ কাৰণে মানে বহুত ধুনীয়া স্মেল এটা আহে এইখিনি গ্ৰেভি হয় বিলাহী ইয়াতে 3টা দিয়া গৈছিলে আৰু বিলাহী বৰ্তমান পেষ্ট হৈ গ'ল আৰু এতিয়া আমি দেখাই আছোঁ আপোনালোক প্ৰচেছটো কেনেকৈ বনাওঁ বৰ্তমান মিঠাতেল দি দিলোঁ আৰু এয়া বৰ্তমান গৰম হৈ আছে আৰু বৰ্তমান ইয়াতে দিয়া হ'ব অকণমান নিমখ যাতে যেতিয়া মাছটো আমি দিম তেতিয়া মানে নুফুটে মাছটো জাপানী কাৱৈ আৰু ইয়াতে আগতীয়াকৈ বৰ্তমান নিমখ আৰু হালধি দিয়া হৈছে একেলগে সানি ল'ব বৰ্তমান মাছকেইটা আৰু ইয়াতে নিমখ আৰু মাছ ভাজাত মোক মায়ে হেল্প কৰি দিব যিহেতু মই ইমান এটা পাকৈত নহয় মাছ ভাজাত আৰু মাছকেইটা দেখা পাইছে কি ডাঙৰ ডাঙৰ আৰু ইয়াত বৰ্তমান মাছ আমাৰ ফ্ৰাই কৰিব দিয়া হ'ল আৰু ইয়াত মাছ বৰ্তমান ফ্ৰাই হৈ আছে আৰু বেছি ওচৰৰ পৰা দেখাবলৈ বিৰাটে ভয় লাগে মাছখিনি হৈ গ'ল আমাৰ ফ্ৰাই কৰা হৈ গ'ল আৰু এতিয়া যিখিনি তেলতে আমি মাছ ফ্ৰাই কৰিছিলোঁ সেই তেলখিনিতে মই বৰ্তমান বনাম সৰিয়হ যিখিনি পেষ্ট কৰিছিলোঁ সেইখিনি ইয়াতে বৰ্তমান দি দিম বৰ্তমান ইয়াতে আমাৰ তেল গৰম হৈ গ'ল আৰু ইয়াতে এতিয়া দিম যিখিনি মই সৰিয়হ পেষ্ট কৰি লৈছিলোঁ সেইখিনি বৰ্তমান ইয়াতে দি দিওঁ আৰু বৰ্তমান সৰিয়হ পেষ্টখিনি লৰাই থাকোঁ অকণমান টাইম যাতে তেলখিনি সৰিয়হখিনিত লাগি যায় ধুনীয়াকৈ তো সেইকাৰণে আনহাতে সোৱাদ অনুযায়ী আপোনালোকে নিমখ দিব পাৰে আৰু একচুৱেলি কি হৈছে আমাৰ ইয়াতে আজি ঘৰত মানে কাম কৰি আছে মিস্ত্ৰী তো সেইকাৰণে মই বেকগ্ৰাউণ্ডৰ আৱাজটো দিব পৰা নাই আপোনালোকে বুজি ল'ব আৰু বৰ্তমান আপোনালোকে ইয়াতে হালধি দি দিব হালধি দি উঠি আপোনালোকে অকণমান টাইম লৰাই থাকিব দেখা পাইছে আৰু ইয়াতে তেল এৰি গৈছে এতিয়া আৰু বৰ্তমান আমি ইয়াতে দি দিম বিলাহী পিউৰিখিনি ইয়াতে বৰ্তমান আপোনালোকে জুইটো অলপ বেছিকৈ দি দিব যিটো সৰিয়হৰ পেষ্টখিনি ৰাখিছিলোঁ একেলগে সেইটো বৰ্তমান ইয়াতে অলপ পানীৰে
দি দিওঁ। মানুহ অনুযায়ী পানী দিব পাৰে আপোনালোকেও। বৰ্তমান আমি ইয়াতে অলপ পানী দি দিওঁ। সিজাৰ কাৰণে পানী দিয়া, যিহেতু সিজিব লাগিব তো আৰু অকণমান পানী দি দিওঁ বৰ্তমান। আৰু বৰ্তমান এইখিনি এতিয়া ঢাকনি দি থৈ দিওঁ অলপ টাইম। ঢাকনি দি উঠি চাম আৰু তাৰপিছত আমি ইয়াতে মছলা দি দিম। বৰ্তমান ঢাকনিখন দি দিওঁ। একেলগে মছলাখিনি দি থৈ দিয়া, তেতিয়াহে মানে সোৱাদ হ'ব বা তোমাৰ বস্তুবিলাকত মিক্স হ'ব। যিহেতুকে তো বেছি মছলা এটা কাম কৰোঁ একেলগে, যিহেতু ঢাকনিখন দিয়ে দিম তো একেলগে। আজি বহুত বেছি দেৰিও হৈ গ'ল, যিহেতু আজি মে'ৰ 1 তাৰিখ সকলোৱে বহুতে গম পাব। আজি ইয়াতে বহুত ধুমুহা দি আছিলে, বতাহ দি আছিলে যিহেতু, তো আৰু লাইনো নাছিলে, সেইকাৰণে মোৰ ভিডিঅ'টো বনাওঁতে বহুত বেছি দেৰি হৈ গ'ল। আৰু বৰ্তমান ইয়াতে লৈছোঁ ধনিয়া মছলা আৰু জিৰা মছলা, গৰম মছলা আৰু ইয়াতে এইখিনি কাশ্মীৰী ৰেড মছলা। তো বৰ্তমান এইখিনি একেলগে দি দিওঁ ইয়াতে। আৰু বৰ্তমান এইখিনি লগাই তো বৰ্তমান এইখিনি ঢাকনি দি থৈ দিওঁ। আমাৰ ফ্ৰাই কৰি থোৱা মাছখিনি ৰেডি হৈ আছে বৰ্তমান, আৰু এতিয়া গ্ৰেভিত দিয়া কথা আৰু। এয়া বৰ্তমান কিন্তু কালাৰটো ঠিক ধৰিব পৰা হোৱা নাই। আৰু আমাৰ এয়া মাছ ৰেডি হৈ আছে আঞ্জাত যাবলৈ। তো অকণমান উতলি আহক, তাৰপিছত মই মাছকেইটা তাতে দি দিম। আমাৰ বৰ্তমান মানুহ হ'ল 4টা, তো আমাৰ তো সেইকাৰণে 4টা মাছ দিয়া যাব ইয়াতে। 4টা নহয়, কেইটা দিম মা? হ'ব, 4টা দি দিওঁ। আমাৰ বৰ্তমান মাছ দিয়া গ'ল ইয়াতে 4টা। আৰু এতিয়া মাছকেইটা অকণমান সিজক, মাছকেইটাৰ ভিতৰতো যাতে যায় আৰু মানে সৰিয়হৰ গ্ৰেভিখিনি। তো সেইকাৰণে বৰ্তমান ইয়াতে উতলি থাকক অকণমান টাইম। ইয়াতে অকণমান মিৰ্চ পাউডাৰ দি দিওঁ, কাৰণ জলকীয়াটো অলপ কম হ'ল মানে। আমাৰ আকৌ ঘৰত ভাইটি জলকীয়া নাখায়, তো সেইকাৰণে মানে কি জলকীয়া দিব ভয় লাগে, কাৰণ কি মানে নোখোৱা হৈ যায়গৈ। তো সেইকাৰণে বৰ্তমান আমাৰ সৰিয়হ দিয়া জাপানী মাছৰ গ্ৰেভি হৈ গ'ল তৈয়াৰ। আৰু এতিয়া আমি ভাতৰ সৈতে পৰিৱেশন কৰাহে কথা আৰু বৰ্তমান মই ইয়াক এতিয়া নমাই দিওঁ আৰু আপোনালোকক মই দেখাই আছোঁ কেনেকুৱা হৈছে। আৰু যদি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিলে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে লাইক শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। আৰু যদিহে ক্লিক কৰি দিয়ে তেনেহ'লেহে মই দিয়া সকলোবোৰ ভিডিঅ' আপোনালোকে পাই থাকিব, ন'টিফিকেশ্যনবোৰ আপোনালোকৰ মোবাইলত গৈ থাকিব। তো সেইকাৰণে আপোনালোকে আৰু এনেদৰে ট্ৰাই কৰিব। আৰু আজিলৈ বাই বাই।